এনেকুৱা আজিতো তেনেকুৱা তেওঁলোকে যদি অলপ নিজৰ বিচাৰ বিবেচনা থাকিলেহেঁতেন তেওঁলোকে নিশ্চয় সেইটো কাম বেচেৰাটোৰ উপায় নাই। তেওঁলোক ওপৰৰ পৰা যেনেকৈ কৈছে কাৰণ সেইটো তেওঁলোকে কৈছে ওপৰ লেভেলে কৈছে আমি লগে লগে ডিজিপিক কৈছোঁ খোলাকে যে আপোনালোকে হৈছোঁ আমি ঠিক আছে আপোনালোকে যেনেকৈ ট্ৰিটমেণ্ট কৰি কৰিব পাৰে অসুবিধা নাই ডিচিক কোৱা হৈছে তাৰপিছত আৰু নিশ্চয় কোৱা কথা নাই আৰু মই নবহাইকে তেওঁলোকে ৰাখিলে আমি কাৰো ওচৰত শিক্ষা নকৰোঁ তেওঁলোকে যে আমাৰ লোকাব কৰিলে আমি ৰাজি আছিলোঁ নহয় বোলে জেলত কাৰণে ৰাজি আছিলোঁ আমি বিদেশী ৰাজ্যৰ কাৰণে যিখন যুঁজ যুঁজিছোঁ সেইখন ন্যায়ৰ যুঁজ যেনেকৈ মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণৰ যিটো ভূমিকা আছিলে মাত্ৰ সেইটো ভূমিকা লৈছিলোঁ আমি বৰবাই বোলো মুহিমীয়া নাপাওঁ কিন্তু তেওঁলোকৰ কিছুমান ৰাজনীতিক আমি বেয়া পাওঁ তেওঁলোকৰ যিখিনি মানে ক্ষুদ্ৰ ৰাজনীতি আমি সেইখিনি বেয়া পাওঁ আৰু ঠিক তেনেকৈ দিছপুৰীয়াসকলে কেৱল বিদেশী অপৰাজ্যক শিখণ্ডী কৰি তেওঁলোকক বলিৰ কথা কৰি পাখা খেলৰ গুটি বনাই কেনে তেওঁলোকে যিটো পলিচ কৰে তাত আমি নাই সেইকাৰণে চেলেঞ্জ চৰকাৰ 13 তাৰিখে আমি বনাম অৰ্থাৎ 12 তাৰিখে ৰিজাল্ট দিব 13 তাৰিখে দিছপুৰ কি কয় কোকৰাঝাৰ আমি শপত গ্ৰহণ কৰি আপোনালোকলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু 14 তাৰিখে আমি ডিচিশ্যন ল'ম যে 2003 চনলৈকে যিসকল লোক বিদেশীত আছে ই মুছলিম হওক বেংগলী হওক কলিতা বৈশ্য ব্ৰাহ্মণ গোৰ্খালী নেপালী যিয়েই নহওক তেওঁলোকৰ ভূমি পাত্তা দিয়া হ'ব অকল সেয়াই নহয় গাঁও গঠনৰ নামত যিটো আমাক বাকলি দেখুৱালে আমি গাঁও গঠনৰ প্ৰস্তাৱ ল'ম গভৰ্ণৰ চাহাবে কথা দিম গভৰ্ণৰ চাহাবে চহী কৰালৈ গুচি গ'ল ইয়াত কোনো কমিশ্যন গঠনৰ দৰকাৰ নাই অসমীয়া ভাষা তেওঁলোকে আপোনালোকে দেখিছে আমি মুণ্ডন কৰিব লাগে অসমীয়া ভাষা যিটো হত্যা কৰিলে মাৰ্ডাৰ কৰিলে তেওঁলোকে পলিটিক্সৰ কাৰণে আমি যে য'ত এম পি এজন সুৰক্ষিত নহয় বিদেশী য'ত এম পি এজন এনেকুৱা ধৰণে তেওঁলোকে ৰাতি ডিটেইন কৰিব পাৰে সাধাৰণ মানুহবিলাক কি কথা যিখিনি কথা ইমান বছৰে আমি কৈ হয়তো বহুতখিনি কনভিন্স কৰিছিলোঁ আৰু বহুতখিনি পৰা নাছিলোঁ কালি কিন্তু একেবাৰে কনভিন্স হৈছে ইভেন 2-4 দিন আগতে আমাৰ সৰ্বানন্দ হিমন্ত গামোচা দিয়া আমাৰ লিডাৰবিলাকক কৈছে বোলে ছাৰ নহয় আমি আপোনালোকৰ আছোঁ ইভেন আমাৰ যিবিলাক ঐক্যমঞ্চ সংগঠন আছিল যিমান কেইটা সংগঠন আছে তেওঁলোকে কৈছে আমি উইথিন মানে 24 আৱাৰ্ছৰ ভিতৰত আমি ৰাইজক জনাই দিম তেওঁলোকে জনাইছে নাজানে নাজানো কিন্তু মই আপোনালোকৰ জৰিয়তে ৰাইজক জনাইছোঁ যে যিমান আমাৰ জাতীয় দল সংগঠন আছে তেওঁলোকে অলৰেডি ভিতৰকে চবখিনি ছাপৰ্ট দিছে ইয়াৰ আগতে আমাৰ ছাপৰ্ট দিছিলে তেওঁলোকে লিখি মেলি দিছিলে তথাপিতো আমি এই কথা একো কৰা নাছিলোঁ আমাৰ বহুত ৰাইজে হয়তো ভাবি আছে আমাৰ সংগঠনটোৰ পৰা কিবা কামত আহে নেকি কিবা নিৰ্দেশ নাই তেওঁলোকে আৰু ৰৈ থকাৰ কোনো কথা নাই সেইকাৰণে মই আমাৰ ৰাইজক আৱেগিক হৈ কিবা অঘটন বা আইনী হাতত তুলি লোৱা সলনি আপোনালোকে যাতে বেলট পেপাৰত বেলট বক্সত সেইটো জবাব দিয়ে মই সেইটো আহ্বান জনাইছোঁ আৰু মই পুনৰবাৰ কৈছোঁ প্ৰথম ফেজৰ পলত আমাৰ 18টা কেণ্ডিডেট আছিলে 21টা কোন পাৰ্টি আছিল মানুহখিনি আমাৰ যিটো হয় এইটো বড়োলেণ্ড ষ্টুডেণ্ট যিটো আছিলে আমাৰ হাইদ্ৰাবাদ তেওঁলোকৰ পাৰ্টি অলপ 10,000 পক্ষ আছিলে কিন্তু তাত বিজেপি মানুহে ইনভল্ভ হৈ গৈছে আৰু কিছুমানে তেওঁলোকক মিছ ইনফৰমেশ্যন দিছে যে ক'ৰবাত টকা মিলাই থকা বুলি কিন্তু আমি যি ঘৰত আছোঁ একান্ত আমাৰ মানে পৰিয়ালৰ মানুহ নিচিনা আৰু তাত মানে কোনো গেডাৰিং নাই কোনো পাব্লিক নাই গতিকে তাত তাতো এনেকুৱা ধৰণৰ কথাই নাহে যা হওক তাৰপিছত বাকীখিনি বুজিছে কিন্তু এজন মানে খুব হেৰি আছিল কৃষ্ণৰ এনেকৈ আছিল তেওঁ অসন্ত আছিল তাৰপিছত পুলিচ আগতে তেওঁলোকে খাবলৈ অলৰেডি আমি পুলিচক ইনফৰ্ম কৰি দিলোঁ কৰাৰ লগে লগে তেওঁলোক আহি পালে আহি পোৱাৰ পিছত আমি যেতিয়া কৰিছোঁ সিহঁতক তেওঁলোকে পাথৰ মাৰিছে কিন্তু আমাৰ গাড়ী নহয় পুলিচৰ গাড়ী মানে ভাঙিছে গ্লাছ ভাঙিছে তাৰপিছত আমি গৈ আছোঁ হঠাৎ মানে চালা কাটি হেৰি সোমাই দিলে পুলিচে উঠিলে একো নকৰিব লাগে তাৰপিছত ক'লে বোলে হেৰিত যাব লাগে কি কয় কোকৰাঝাৰত গ'লোঁ গৈ সুধিলোঁ কি আছে ফৰ্মেলিটিজ SP চাহাবে ক'লে যে আপোনালোকে মডেল পদত বনাই ভাইলেশ্যন কৰে আমি কৈছোঁ আমিতো তেনেকৈ ভবা নাই কাৰণ আমাৰ ভাষা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভৱেশ কুণ্ডা ডাঙৰীয়া বীৰ হাজৰিকা ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া আৰু আমাৰ প্ৰমোদ বড়ো সকলোৱে যায় ৰাতি 10টা 12টালৈ তেওঁলোকে যেনে ঘূৰিব কাৰোবাৰ ঘৰলৈকে যায় কাৰোবাৰ ক'ৰবাত যায় আমি একো নামানো যাব কাৰণ আমাৰ বিশ্বাস আছে তাত পইচা পাতি বিলাই একো লাভ নাই বা সেইবিলাক কথা আমি তেওঁলোকে কৰিব পাৰিলে নাভাবোঁ কৰিলেও আমি এইবিলাক বেছি মানে হেৰি নকৰোঁ যিহেতু আমাৰ কালচাৰ নহয় কিন্তু ইয়াত যে এনেকুৱা ঘটনাক লৈ ইমান নাটক কৰিব আমি ভবা নাছিলোঁ মই SP চাহাবক কৈছোঁ ঠিক আছে যদি কিবা কথা ভাইলেশ্যন আছে IPC কোন ধাৰাত আহে আপোনালোকে কেছ ৰুজু কৰক আৰু যদি বেলেবল ছেকশ্যন হয় বেল কৰক আমি উকিলক মাতি দিম দৰকাৰ হ'লে তাৰপিছত দেখোঁ যে গাইড লাহেকৈ OCO গাড়ী OC গৈ SP চাহাবে যি কৰিব সেইটো হ'ব এখন ৰাতি কৈ দিলে নহয় আপোনালোকৰ ৰাতিপুৱা 6টা বজাৰ পিছতে এৰি দিব কৈছে MPC আপোনাক 6টাত যাব দিয়া বাকীখিনি 10টাত যাব দিয়া 10টাৰ পিছত মই তেওঁলোকক কৈছিলোঁ যে মই অলপ মানে হেৰি কৰি অলপ সুস্থ গতিকে যদি আপোনালোকৰ তেনেকুৱা ৰুম এভেইলেবল আছে
বা যদি অলপ ৰেষ্ট কৰিব ব্যৱস্থা আছে, কিন্তু তেওঁলোকে এইটো নকৰিলে। বৰঞ্চ তেওঁলোকে ৰাতি ধুনীয়াকৈ গৈ সোমাই থাকিলে SP পৰা মানে উঠি ৰখে। এইখিনি কথা মই এইখিনি কথাই কৈছোঁ। আগ্ৰহৰ কাৰণে আমি তাত গৈছিলোঁ, যাতে নিশা আৰু তাত আমাৰ মাধৱৰাজ মুচি আমাৰ অৱকাৰী জেনেৰেল ছেক্ৰেটাৰী তেওঁলোকো আছিলে। কাৰণ কেম্পেইনৰ পিছৰ লাষ্ট পলিচি আজি ধৰি লওক কি কয় কাউণ্টিং এজেণ্ট পলিং এজেণ্টবিলাক দিয়াৰ কথা আছে, যাৱতীয় কিছু কাম আছে। ঠিক তেনেকৈ আমি খাই লৈ ঠিক আমাৰ আগে ওলাইছিলে আমাৰ অলেন কোচ কচুগাঁও সমষ্টিৰ মানে কেণ্ডিডেট। তেওঁকো আচলতে এজন আলহী মাতি পঠাইছিল, কাৰণ তেওঁতো হাতত টকা পইচা নাই, মানে পলিঙৰ কাৰণে লাগে, কিবাৰ কাৰণে লাগে। যা হওক, তেওঁলোকে ওলাই যাওঁতে বাটত ৰখাই দিলে কিছুমান দুৰ্বৃত্তই। প্ৰথমে ড্ৰাইভাৰৰ মাৰা পিটা কৰিছে, তাৰপিছত তেওঁ নমাই আনি তেওঁৰ মোবাইল কাঢ়ি লৈছে। বেচেৰা পকেটত মাত্ৰ 1000 টকা আছিল, সেইখিনি ওলাই লৈছে। তাৰপিছত PSOৰ মোবাইলটো কাঢ়ি লৈ গৈছে। PSOয়ে কিবা কিবিকৈ তেওঁ মানে গুচি আহি আমাৰ ওচৰত আহি অলপ দূৰ মাত্ৰ 200 মিটাৰ দূৰ আহি গ'লে ছাৰ এনেকুৱা কথা তাত মানে আক্ৰমণ হৈছে আৰু আমাৰ কেণ্ডিডেট ক'ত গৈছে মই গম পোৱা নাই, তেওঁ হয়তো জবলতাৰে পলাইছে। আমি সকলোৱে উদ্বিগ্ন, আমি ওলাই আহিলোঁ। ওলাই আহি আমি গাড়ী লাইট চাইট জ্বলাই দি টচ মাৰি যেতিয়া আগুৱাই আহিছোঁ, এই মানে দেখা পোৱা একদম মানে ৰমেন টচক এনেকুৱাকৈ ধৰি লৈ বুকুত এনেকৈ ধৰি লৈ কেনে এজনে লৈ আহিছে আৰু লগত প্ৰায় 6-7জন লোক আছে। আহি আমি গৈ তেওঁ ৰখালোঁ। মই আপোনালোকে কি কাম কৰিছে এইটো? তেওঁলোকে এনেকুৱা তৰ্ক বিতৰ্ক আৰু মদৰ গেলা গণ একদম অসৎ বসত মই বহুত সময় বুজালোঁ। বুজাৰ পিছত তেওঁলোকে নামানে। আমি কৈছোঁ যে আপোনালোকে কিবা এটা ইলিগেল হৈছে, কিবা পাইছে আপোনালোকে প্ৰশাসনক কওক, বা আপোনালোকৰ পাৰ্টি যদি মানুহ আছে কোনোবা তেওঁলোকক মাতক। নাই দেখোনে। তাৰপিছত আমাৰ PSOবিলাক আমাৰবিলাকক খং উঠিলে, তেওঁলোকে ক'লে ধৰ ইয়াক বোলে, মানে কিছুমানে কৈছে ব্লেংক কৰা, কিছুমানে গুলীয়া গৈছে, মানে তেওঁলোক হৈ যোৱা মানে। তাৰপিছত তেওঁলোকে যিটো কি কয় মডেল কথা ভাইৰাছ সেইটো আছে আৰু বেলেগ বিশেষ তেনেকুৱা আহিছে। আৰু এনে কিমান টকা আপোনালোকে পাইছে যিটো অভিযোগৰ ভিত্তিত আপোনাক কৰা হৈছিলে? মইতো ভাবোঁ SP চাহাব একদিন 4-5 কোটিমান পাইছে নেকি, পাব লাগে। কাৰণ তেওঁলোকে যিটো শংকা কৰিছে, তেওঁলোকে এটা কৈছে যে বহু টকা বিলাই আছিলে, আৰু সেই জবাবটো তেওঁহে দিব, কাৰণ আমাক কোৱা নাই কিমান পইচা পালে। কিন্তু আমাৰ বেগত যি 20-30 হাজাৰ টকা আছে ঠিকে আছে, কিন্তু তেওঁলোকেতো লোৱা নাই। ঠিক আছে, টেক্স ঘূৰাই দিছে, গাড়ীত হয়তো পাব পাৰে, তেওঁহে জানিব। হয়তো মইতো ভাবোঁ তেওঁ যেনেকৈ কৰিছে হয়তো 2-3 কোটি পাব পাৰে তেওঁ, সেইটো বস্তুটো আপোনালোকে তেওঁ কৰিব। আৰু এনে কৈছে আমাৰ মনটো তাক লাগে, ঠিক আছে। আগ্ৰহৰ কাৰণে আমি তাত গৈছিলোঁ, যাতে নিশা আৰু তাত আমাৰ মাধৱৰাজ মুচি আমাৰ অৱকাৰী জেনেৰেল ছেক্ৰেটাৰী তেওঁলোকো আছিলে। কাৰণ কেম্পেইনৰ পিছৰ লাষ্ট পলিচি আজি ধৰি লওক কি কয় কাউণ্টিং এজেণ্ট পলিং এজেণ্টবিলাক দিয়াৰ কথা আছে, যাৱতীয় কিছু কাম আছে। ঠিক তেনেকৈ আমি খাই লৈ ঠিক আমাৰ আগে ওলাইছিলে আমাৰ অলেন কোচ কচুগাঁও সমষ্টিৰ মানে কেণ্ডিডেট। তেওঁকো আচলতে এজন আলহী মাতি পঠাইছিল, কাৰণ তেওঁতো হাতত টকা পইচা নাই, মানে পলিঙৰ কাৰণে লাগে, কিবাৰ কাৰণে লাগে। যা হওক, তেওঁলোকে ওলাই যাওঁতে বাটত ৰখাই দিলে কিছুমান দুৰ্বৃত্তই। প্ৰথমে ড্ৰাইভাৰৰ মাৰা পিটা কৰিছে, তাৰপিছত তেওঁ নমাই আনি তেওঁৰ মোবাইল কাঢ়ি লৈছে। বেচেৰা পকেটত মাত্ৰ 1000 টকা আছিল, সেইখিনি ওলাই লৈছে। তাৰপিছত PSOৰ মোবাইলটো কাঢ়ি লৈ গৈছে। PSOয়ে কিবা কিবিকৈ তেওঁ মানে গুচি আহি আমাৰ ওচৰত আহি অলপ দূৰ মাত্ৰ 200 মিটাৰ দূৰ আহি গ'লে ছাৰ এনেকুৱা কথা তাত মানে আক্ৰমণ হৈছে আৰু আমাৰ কেণ্ডিডেট ক'ত গৈছে মই গম পোৱা নাই, তেওঁ হয়তো জবলতাৰে পলাইছে। আমি সকলোৱে উদ্বিগ্ন, আমি ওলাই আহিলোঁ। ওলাই আহি আমি গাড়ী লাইট চাইট জ্বলাই দি টচ মাৰি যেতিয়া আগুৱাই আহিছোঁ, এই মানে দেখা পোৱা একদম মানে ৰমেন টচক এনেকুৱাকৈ ধৰি লৈ বুকুত এনেকৈ ধৰি লৈ কেনে এজনে লৈ আহিছে আৰু লগত প্ৰায় 6-7জন লোক আছে। আহি আমি গৈ তেওঁ ৰখালোঁ। মই আপোনালোকে কি কাম কৰিছে এইটো? তেওঁলোকে এনেকুৱা তৰ্ক বিতৰ্ক আৰু মদৰ গেলা গণ একদম অসৎ বসত মই বহুত সময় বুজালোঁ। বুজাৰ পিছত তেওঁলোকে নামানে। আমি কৈছোঁ যে আপোনালোকে কিবা এটা ইলিগেল হৈছে, কিবা পাইছে আপোনালোকে প্ৰশাসনক কওক, বা আপোনালোকৰ পাৰ্টি যদি মানুহ আছে কোনোবা তেওঁলোকক মাতক। নাই দেখোনে। তাৰপিছত আমাৰ PSOবিলাক আমাৰবিলাকক খং উঠিলে, তেওঁলোকে ক'লে ধৰ ইয়াক বোলে, মানে কিছুমানে কৈছে ব্লেংক কৰা, কিছুমানে গুলীয়া গৈছে, মানে তেওঁলোক হৈ যোৱা মানে। তাৰপিছত তেওঁলোক আছে আগৰ পুলিচ অফিচাৰবিলাকৰ এনেকুৱা, আজিতো তেনেকুৱা। তেওঁলোকে যদি অলপ নিজৰ বিচাৰ বিবেচনা থাকিলেহেঁতেন, তেওঁলোকে নিশ্চয় সেইটো কাম নকৰে। বেচেৰাটোৰ উপায় নাই, তেওঁলোক ওপৰৰ পৰা যেনেকৈ কৈছে, কাৰণ সেইটো তেওঁলোকে কৈছে ওপৰলৈ গ'লে গুচি গৈছে। আমি লগে লগে DGP কৈছোঁ খোলাকৈ যে আপোনাৰ লেখি হৈছোঁ আমি, ঠিক আছে।
আপোনালোকে যেনেকৈ ট্ৰিটমেণ্ট কৰি ফুৰিব পাৰে অসুবিধা নাই বেছি খোৱা হৈছে তাৰপিছত আৰু নিশ্চয় কোৱা কথা নাই আৰু মই নবহাইলৈকে তেওঁলোকে ৰাখিলে আমি কাৰো ওচৰত শিক্ষা নকৰোঁ তেওঁলোকে যে আমাৰ লোকাব কৰিলে আমি ৰাজি আছিলোঁ নহয় বোলে জেলত আগতে আমি ৰাজি আছিলোঁ আমি বিদেশী ৰাইজৰ কাৰণে যিখন যুঁজ যুঁজিছোঁ সেইখন ন্যায়ৰ যুঁজ যেনেকৈ মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণৰ যিটো ভূমিকা আছিলে মাত্ৰ সেইটো ভূমিকা লৈছিলোঁ আমি বৰবাই বোলো মুঠেও বেয়া নাপাওঁ কিন্তু তেওঁলোকৰ কিছুমান ৰাজনীতিক আমি বেয়া পাওঁ তেওঁলোকৰ যিখিনি মানে ক্ষুদ্ৰ ৰাজনীতি আমি সেইখিনি বেয়া পাওঁ আৰু ঠিক তেনেকৈ দিছপুৰীয়াসকলে কেৱল বিদেশী অপৰাইজক শিখণ্ডী কৰি তেওঁলোকক বলিৰ পাঠা কৰি পাখা খেলৰ গুটি বনাই কেনে তেওঁলোকে যিটো পলিচ কৰে তাত আমি নাই সেইকাৰণে চেলেঞ্জ চৰকাৰ 13 তাৰিখে আমি বনাম অৰ্থাৎ 12 তাৰিখে ৰিজাল্ট দিব 13 তাৰিখে দিছপুৰ কি কয় ককাজনে শপত গ্ৰহণ কৰি আপোনালোকলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু 14 তাৰিখে আমি ডিচিশ্যন ল'ম যে 2003 চনলৈকে যিসকল লোক বিদেশীত আছে ই মুছলিম হওক বেংগলী হওক কলিতা বৈশ্য ব্ৰাহ্মণ গোৰ্খালী নেপালী যিয়েই নহওক তেওঁলোকৰ ভূমি পাত্তা দিয়া হ'ব অকল সেয়াই নহয় গাঁও গঠনৰ নামত যিটো আমাক বাকলি দেখুৱালে আমি গাঁও গঠনৰ প্ৰস্তাৱ ল'ম গভৰ্ণৰ চাহাবে কথা দিম গভৰ্ণৰ চাহাবে চহী কৰালৈ গুচি গ'ল ইয়াত কোনো কমিশ্যন গঠনৰ দৰকাৰ নাই অসমীয়া ভাষা তেওঁলোকে আপোনালোকে দেখিছে আমি মুণ্ডন কৰিবলৈ অসমীয়া ভাষা যিটো হত্যা কৰিলে মাৰ্ডাৰ কৰিলে তেওঁলোকে